নমস্কাৰ, মই ডক্টৰ ইফতিকাৰ হুছেইন পুনৰবাৰ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। আজি আমি এটা সেনচিটিভ বা লাজৰ বিষয় বুলিয়ে ক'ব পাৰোঁ, যিটোৰ বিষয়ে আমি কথা পাতিবলৈ ওলাইছোঁ। সেইটো হ'ল যৌন জীৱন বা ছেক্স লাইফ। ছেক্স লাইফ বুলি কোৱাৰ লগে লগে আমি সাধাৰণতে প্ৰথমতে ভয় খাওঁ সমাজৰ বহুখিনি নিয়ম নীতিৰ কাৰণে বা হেৰিৰ কাৰণে, কিন্তু যিকেইজন মানুহে এইটোৰ কাৰণে সমস্যাৰ সন্মুখীন হৈ আছে, স্পেচিফিকলি আমি যেতিয়া এখন দাম্পত্যৰ প্ৰব্লেমছখিনিৰ বিষয়ে প্ৰশ্নখিনি আমি সন্মুখীন হওঁ বা সিহঁতৰ কুৱেৰিজ বা সিহঁতৰ এনকুৱাৰিজৰ বিষয়ে সন্মুখীন হওঁ, তেতিয়া আমি গম পাওঁ যে ছেক্স লাইফৰ বিষয়ে অপেনলি বা খোলাকৈ কথা নপতাৰ ফলত কিমান ভয়ানক পৰিণতি হ'বগৈ পাৰে। এতিয়া ছেক্সুৱেল প্ৰব্লেমছ যেতিয়া এহাল দাম্পত্যৰ মাজত আহে, গতিকে সেইটো এটা ডিজিজ ষ্টেজলৈকে যোৱাৰ আগতে আমি বহু ক্ষেত্ৰত সেইটো প্ৰিভেণ্ট কৰিব পাৰোঁ বা আমি ৰখাব পাৰোঁ। তাৰ কাৰণে আমাক কি কি বস্তু লাগে, আজি থুলমূলকৈ মই কেইটামান 5টা ইম্পৰ্টেণ্ট বস্তুৰ বিষয়ে আপোনালোকৰ আগত কথাটো আগবঢ়াম। আশা কৰিছোঁ যিখিনি মানুহে প্ৰব্লেমত আছে, যিখিনি মানুহে এই কথাটো অপেনলি ডিছকাশ্যন কৰিব নোৱাৰে, তেওঁলোক চাগে উপকৃত হ'ব। আহক আগবাঢ়িছোঁ। ফাৰ্ষ্ট অফ অল, প্ৰথম পইণ্টটো হৈছে কমিউনিকেশ্যন। আমাৰ সমাজত আমি দেখিবলৈ পাওঁ যে দাম্পত্যহালৰ মাজত ছেক্সুৱেল কমিউনিকেশ্যনটো বহুতেই বেয়া থাকে, যাৰ ফলত যিটো আমাৰ শিশু এটা যেতিয়া আমি ফেমিলি প্লেনিঙে কৰোঁ, সেই ফেমিলি প্লেনিঙৰ ক্ষেত্ৰতো বহুখিনি প্ৰব্লেমছ আহি পৰে আৰু যৌন জীৱনৰ ক্ষেত্ৰতো বহুখিনি প্ৰব্লেমছ আহি পৰে। গতিকে কমিউনিকেশ্যনটো ইম্প্ৰুভ কৰা এটা হেল্ডি ছেক্সুৱেল লাইফৰ কাৰণে বা এটা উৎকৃষ্ট মানৰ যৌন জীৱনৰ কাৰণে বহুকৈ গুৰুত্বপূৰ্ণ। গতিকে আমি কমিউনিকেশ্যন কেনেকৈ ইম্প্ৰুভ কৰিব পাৰোঁ? ফাৰ্ষ্ট অফ অল, আমি অপেনলি ডিছকাছ কৰিব লাগে। যদি মতা মানুহজনে ছেক্সুৱেল যৌন জীৱনত কিবা অসুবিধাৰ সন্মুখীন হৈ আছে, তেওঁৰ স্ত্ৰীৰ আগত সেইখিনি কথা অপেনলি ক'ব পাৰিব লাগে। ঠিক তেনেদৰে স্ত্ৰীৰো সেইটো অধিকাৰ থাকে যে তেওঁৰ যিখিনি অসুবিধা বা তেওঁৰ যিখিনি ৰিকুৱাৰমেণ্টছ আছে, সেইখিনি যাতে তেওঁ অপেনলি পুৰুষৰ আগত ক'বগৈ পাৰে। আমাৰ সমাজত এইটোৰ চবতকৈ কমি দেখিবলৈ পোৱা যায়। কাৰণটো হ'ল যে মাইকী মানুহখিনিয়ে কেতিয়াও নিজৰ যৌন জীৱনৰ বিষয়ে এক্সপ্ৰেছ কৰিব নোৱাৰে বা প্ৰকাশ কৰিবই নোৱাৰে, যাৰ ফলত দেখিবলৈ পোৱা যায় যে আমাৰ কমিউনিকেশ্যনটো বহুত গেপ এটা আহি যায় দাম্পত্যহালৰ মাজত, যিটোৱে ভৱিষ্যতে গৈ বহুখিনি প্ৰব্লেমৰ সৃষ্টি কৰিব পাৰে। এতিয়া আমি 2 নম্বৰ পইণ্টলৈকে আগবাঢ়িছোঁ। 2 নম্বৰ পইণ্টটো হ'ল প্ৰপাৰ নলেজ। নলেজ বা আমাৰ শিক্ষা, যিটো ছেক্সুৱেল শিক্ষা বুলি কয় বা যিটো আমাৰ যৌন জীৱনৰ মানে যিটো আমাৰ বায়'লজিকেল, এটা আছে ছায়েন্সৰ আৰু এটা আছে যিটো আমাৰ বায়'লজিকেল বডি হিউমেন এনাটমিৰ বিষয়ে যিটো নলেজ, সেইটোৰ কমি এটা প্ৰধান কাৰণ হয়। বিশেষ কৰি আমি যেতিয়া গাঁৱৰ মানুহখিনি দেখিবলৈ পাওঁ, যিখিনি মানুহে তেওঁলোকৰ বেকগ্ৰাউণ্ডটো ছায়েন্সৰ নাথাকে বা যিখিনি মানুহে ছেক্সুৱেল নলেজখিনি বিভিন্ন ধৰণৰ চ'ৰ্চৰ পৰা, মেক্সিমাম ইউটিউব ভিডিঅ'জৰ পৰা বা মেক্সিমাম আপোনাৰ শুনি থকা লগ বন্ধুৰ পৰা গ্ৰহণ কৰে, আৰু যিটোৰ অধিকাংশই ভুল শিক্ষা থাকে। আৰু এই ভুল শিক্ষাটোৰ পৰা ফলত পৰিণতিটো কি হয় যে তেওঁলোকৰ যৌন জীৱনত বহুকৈ বাধা পৰে। তৃতীয় পইণ্ট, ছেটিং ৰিয়েল এক্সপেক্টেশ্যন। আমাৰ সমাজত, বা আমি এইটো নকওঁ যে অকল আমাৰ সমাজতে হয়, অধিকাংশ যুৱচামে ছেক্সুৱেল নলেজ ক'ৰ পৰা লয়? পৰ্ণৰ পৰা। যিটোক আমি কওঁ যে ইণ্টাৰনেটত আমি যিটো বেয়া ভিডিঅ'জ বুলি কওঁ, তাৰ পৰা আমি যৌন জীৱনৰ নলেজখিনি লয়, আৰু যিটোৰ ফলত আনৰিয়েলিষ্টিক এক্সপেক্টেশ্যন, মানে যিটো সম্ভৱেই নহয় মানুহৰ কাৰণে, সেনেকুৱা ধৰণৰ কিছুমান এক্সপেক্টেশ্যন মানুহে গঢ়ি তোলে, যিটোৱে আপোনাৰ মেক্সিমাম এই প্ৰব্লেমটো আমি দেখিবলৈ পাওঁ মতা মানুহসকলৰ ক্ষেত্ৰত। তেওঁলোকৰ ক্ষেত্ৰত এইটো আমি ক'বগৈ পাৰোঁ যে স্কুলত পঢ়াৰ পৰাই আৰম্ভ কৰি ডাঙৰ হোৱালৈকে আৰম্ভ কৰি যেতিয়া তেওঁলোকে ঘনে ঘনে এনেকুৱা ধৰণৰ বেয়া ছবি বা পৰ্ণ ভিডিঅ'জ বাৰে বাৰে চাই থাকে, তাৰ ফলত কি হয়, তেওঁলোকৰ এক্সপেক্টেশ্যনছবোৰ বহুত বেলেগ ধৰণৰ হৈ যায়, যাৰ ফলত তেওঁ সেই মুভিৰ যিটো কাৰুকাৰ্য দেখিবলৈ পায়, সেইটো তেওঁলোকে মানে সঁচাকৈ ৰিয়েল লাইফতো বা দৈনন্দিন জীৱনতো সেইটো সম্ভৱ বুলি ভাবে, আৰু যাৰ ফলত তেওঁলোকৰ এক্সপেক্টেশ্যন কেতিয়াও ফুলফিল নহয়, আৰু যাৰ ফলত এহাল দম্পতীৰ মাজত বহুকৈ যৌন জীৱনৰ প্ৰব্লেমছ আহিব পাৰে। এতিয়া
4 নম্বৰ পইণ্টটো হ'ল নো ইয়ৰ প্ৰিফাৰেঞ্চেছ। এতিয়া আমি নো ইয়ৰ প্ৰিফাৰেঞ্চেছ বুলি কিয় কৈছোঁ, আমি বহু ক্ষেত্ৰত দেখিবলৈ পাওঁ যে এইটো এটা লাজৰ কথা নহয়। আজিৰ সমাজত আমি এইটো বস্তু পাই আহিছোঁ যে বহুখিনি মানুহে আপোনাৰ সামাজিক প্ৰেছাৰৰ কাৰণে বিয়া পাতে। যদি আপুনি নিজৰ ইণ্টাৰেষ্টটোৱে নাজানিলে আপোনাৰ কি হ'ব, যৌন জীৱন কেনেকৈ আপোনাৰ সফল হ'ব পাৰে সেইটো কেতিয়াও সম্ভৱ নহয়। উদাহৰণস্বৰূপে মই কথা এটা কৈছোঁ, এজন ল'ৰা বা এজন ছোৱালীৰ যদি ল'ৰাৰ প্ৰতি বা ছোৱালীৰ প্ৰতি ইণ্টাৰেষ্টে নাথাকে, সেইজন মানুহে কেনেকৈ এটা উৎকৃষ্ট মানৰ যৌন জীৱন পাব পাৰে, সেইটো সম্ভৱেই নহয়। প্ৰথম কথা, নিজৰ প্ৰিফাৰেঞ্চটো জনাটো অতিকৈ গুৰুত্বপূৰ্ণ হয়। যেতিয়া আপুনি জানিব যে আপোনাক লাগে কি, তেতিয়াহে আপুনি গম পাব যে আপুনি পাইছে কি। চ' বহু ক্ষেত্ৰত দেখিবলৈ পাওঁ যিটো এটা পিছত গৈ অতিকৈ গুৰুত্বপূৰ্ণ সমস্যাৰ সৃষ্টি কৰে, সেইটো হৈছে কি, কমিটমেণ্ট নথকাটো। এহাল দাম্পত্যৰ যদি ছেক্সুৱেল প্ৰব্লেমছ বা যৌন জীৱনৰ প্ৰব্লেমছ আহিছে, তাৰ দুটাৰ কমিটমেণ্টৰ কমি থাকে। বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় মতা মানুহজনৰ বিয়াৰ পিছতো কোনোবা এজনী অন্য মহিলাৰ লগত সম্পৰ্ক থাকে বা মহিলাজনীৰো কোনোবা বেলেগ মতা মানুহৰ লগত সম্পৰ্ক থাকে, যাৰ ফলত তেওঁলোকৰ সেই দাম্পত্যহালৰ ছেক্সুৱেল লাইফত বহুত বেছিকৈ এফেক্ট পৰে আৰু এইটোৱে আল্টিমেটলি গৈ বহুখিনি প্ৰব্লেমছৰ ক্ৰিয়েট কৰে, যিটো গৈ শাৰীৰিকভাৱে পিছত গৈ বহু ধৰণৰ প্ৰব্লেম কৰিব পাৰে। যেনেকৈ মতা মানুহৰ ক্ষেত্ৰত শীঘ্ৰে পতন বা যৌনাংগৰ শিথিলতা হোৱা, মাইকী মানুহৰ ক্ষেত্ৰত ছেক্সুৱেল ডিজায়াৰ যিটো কওঁ আমি সেইটো কমি যোৱা বা ছেক্সুৱেল ইণ্টাৰেষ্ট কমি যোৱা, এনেকুৱা ধৰণৰ বেমাৰবোৰ পিছত দেখিবলৈ পোৱা যায়। কিন্তু গুৰিতে আপোনাৰ থাকে যে কমিটমেণ্ট নাথাকে। বহুতৰ ক্ষেত্ৰত এইটো এটা মুখ্য কাৰণ হয়। যদি আপুনি এই পইণ্টকেইটা ভালকৈ চালি জাৰি চায়, তেতিয়া দেখিবলৈ পাব যে এইখিনি যদি আপুনি সঠিকভাৱে কৰিবলৈ পাৰে, বহু ক্ষেত্ৰত আপুনি বহুখিনি প্ৰব্লেম ষ্টাৰ্ট হোৱাৰ আগতে তাক সমাপ্ত কৰি দিব পাৰিব। আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনালোকৰ বহুখিনি মানুহৰ ক্ষেত্ৰত বহুখিনি নলেজৰ ক্ষেত্ৰত অকণমান পোহৰ পেলালে আৰু এইটোৱে গৈ ভৱিষ্যতে আপোনালোকক এটা হেল্ডি আৰু গুড ছেক্সুৱেল লাইফ বা যৌন জীৱন আগবঢ়াব। ধন্যবাদ।